মানুহজন অলপ ষ্টাইলিছটো আচলতে। আৰু অৱশ্যে মই সৰুৰ পৰা অলপ ষ্টাইলিছ আছিলোঁ দেই। মই ক্লাছ 6-7 মই অলপ ভাল পাওঁ চব এডিটিং কৰিব জানে, কেমেৰা চব জানে, ডিৰেকশ্যন মানে কোৰিঅ'গ্ৰাফাৰো হয়, অলৰাউণ্ডাৰ হয় দেই। মই এইটো কথা কৈ দিওঁ, তেওঁ নিজে নক'ব, তেওঁ কোনে ইণ্টাৰভিউ ল'ব, মই তাৰ মাজতে কৈ দিছোঁ তেওঁ অলৰাউণ্ডাৰ কিন্তু। আৰু তেওঁৰ পৰা মই বহুত 3-4 ঘণ্টামান গালে গাই পেলাই ষ্টেজৰ পৰা নামিলে, নোৱাৰে গাব কেনেকৈ পাৰিব। তাৰপিছত গণ্ডগোল কমিটি কিছুমান থাকে ন, আহি ধাং ধুং মানে একদম মানে ষ্টেজত মানে। তাৰপিছত তাক আনি পেলাই ভিতৰত সোমাই থৈ দিছে। আমি বাহিৰত আছোঁ, আমি মিউজিচিয়ানখিনি আৰু ফিমেল ছিংগাৰ এজনী আছিলে বাহিৰত। কি কৰোঁ কিন্তু মানে মেইন এটা এম কৰি পেলাই ল'ব নালাগে এতিয়া। আমাৰ জেনেৰেশ্যনটো বাৰু হৈ গ'ল, আমি এটা প্লেটফৰ্ম এটা লৈ ল'লোঁ বা আমি এটা হেৰি ল'লোঁ, কিন্তু কিবা কৰি যেনিবা চলিলোঁ, বহুত সাংঘাতিক নহয়, কিবা কৰি চলি গ'লোঁ। কিন্তু নেক্সটটোৰ কাৰণে বহুত অসুবিধা হ'ব যদি সেইটো মেইন কৰি লৈছে। কিবা এটা ছাইড বিজনেছ কৰক, তাৰ লগত মিউজিকটো ৰাখক, বেছি বেটাৰ হ'ব। নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে কথা পাতোঁ আজিৰ এই এপিছডলৈ। আজিৰ বিশেষ এপিছডত আমাৰ সৈতে উপস্থিত আছে অসমৰ এখন চিনাকি মুখ, এজন সুদক্ষ বাদ্যযন্ত্ৰী শিল্পী মৃণাল দা। মৃণাল দাক স্বাগতম জনাইছোঁ। তোমালৈ থাকিল ধন্যবাদ। খুব ভাল লাগিছে আজি আমাৰ অনুষ্ঠানত এইখিনি সময় দিয়াৰ বাবে, আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে। বহুত কথা পাতোঁ অনুষ্ঠানটোৰ নামেই যিহেতু, বিভিন্ন ধৰণৰ কথা পাতিম। মৃণাল দাৰ পাৰ্চনেল লাইফ, সাংগীতিক জীৱন, সাংগীতিক যাত্ৰা তেখেতৰ, বিভিন্ন ধৰণৰ কথা পাতিম আমি। প্ৰথমতে আৰম্ভ কৰোঁ মৃণাল দা। পোনপ্ৰথমে মই কওঁ যে সকলোৱে কিজানি দেখিয়ে থাকে, টিভিত সদায় দেখি থাকিব, DY 365 যোনে চাই সদায় দেখিব, আৰু নিউজ লাইভতো দেখিব, মাজে মাজে দূৰদৰ্শনতো দেখিব। আৰু ক'বলৈ গ'লে অসমৰ এনেকুৱা এজন বিশিষ্ট শিল্পী বাকী নাই যাৰ সৈতে তেওঁ বজোৱা নাই চাগে, হয়নে? খুবেই ধুনীয়া গীটাৰ বজায়, আৰু গীটাৰৰ তেখেত নিজে এজন টিচাৰ হয়, তেখেতে নিজেই গীটাৰ শিকায়, তেখেতৰ ষ্টুডেণ্ট বহুতখিনি আছে। খুবেই ভাল ব্যক্তিত্বৰ অধিকাৰী এজন ব্যক্তি। আজি বহুত কথা পাতিম তেখেতৰ সৈতে। এই সুন্দৰ ব্যক্তিত্বৰ মাজৰ বিভিন্ন ধৰণৰ আঁৰৰ বিভিন্ন ধৰণৰ কথা আমি আজি গম পাম, আপোনালোকে গম পাব। পোনপ্ৰথমে আপোনাক সুধোঁ যে এই যাত্ৰা, যিটো সংগীতৰ যাত্ৰা আপোনাৰ, একেবাৰে আৰম্ভণিটো কেতিয়াৰ পৰা হৈছিলে? আচ্ছা, আৰম্ভণি প্ৰথম তোমাৰ আৰু তোমাৰ পেজটোলৈ ধন্যবাদ থাকিল। বহুত ধন্যবাদ। আৰু পেজটো এটা ভাল হেৰি লৈছা তুমি, ধুনীয়া এটা পদক্ষেপ লৈছা, ধন্যবাদ। তাৰ বাবে ধন্যবাদ থাকিলে আগুৱাই যাব নিশ্চয়। আচ্ছা, প্ৰথমে তুমি সুধিলা কি বুলি সুধিলা মোক যে সংগীতৰ যাত্ৰা কেতিয়া? একেবাৰে আৰম্ভণিটো কেতিয়া? একদম আৰম্ভণি আচলতে সংগীতৰ যাত্ৰা বুলি ক'লে আমাৰতো ঘৰৰ পৰা সংগীতৰ আছে। আমাৰ গোটেই পৰিয়ালটো সংগীতৰ। বিশেষকে দেউতা আছিল সংগীতৰ। দেউতাই গান গাইছিল, তবলা বজাইছিল, এছৰাজ বজাইছিল, তাৰপিছত এইবিলাক কিবা এইবিলাক বহুত কিবা কিবি আছিল, আৰু তবলা বজাইছিল। তো তেতিয়া মই যেতিয়া সৰু আছিলোঁ, ক্লাছ আই থিংক 6 মানত আছিলোঁ, 5-6। তেতিয়া দেউতাই কেলকাতাৰ পৰা মোৰ কাৰণে এজন তবলা আনিছিল। একচুৱেলি মোক তবলিষ্ট হিচাপে বজাবৰ কাৰণে মানে হেৰি কৰিছিল, আৰু মই তবলা বজাইছিলোঁ তেতিয়া। মানে আপোনাৰ আৰম্ভণি বুলি ক'লে তবলাৰে আৰম্ভণি। গীটাৰখন পিছতহে আহিল? পিছৰ থাৰ্ডত আহিল। ছেকেণ্ডক মই কৈ আছোঁ বাৰু। প্ৰথম তবলা আহিল। তবলা মই সৰুতে বহুত বজালোঁ আমাৰ স্কুলবিলাকত। ইয়াৰ মই ৰাজৰবৰত পঢ়িছিলোঁ, ৰাজৰবৰত কিবা কিবি এইবিলাক কম্পিটিশ্যনবিলাকত যেতিয়া কোনোবা গায়, মই সৰু আছিলোঁ, তেতিয়া মই তেওঁলোকৰ লগত বজাওঁ আৰু তেনেকৈ বজাই তাৰপিছত তবলা হৈ গ'ল। তবলা বজাই পিছত আহিল কিছু বছৰ বজালোঁ এনেকৈ। তবলাৰ মই বিষয়ে কিছু গম পালোঁ, তাল চাল বা টাইমিং হয় চাগে, সেইকাৰণে মোৰ ষ্টুডিঅ'টো প্ৰব্লেম হোৱা নাই। এই টাইমিং কৰে, তাল চালবিলাক গম পালোঁ। হয়, আচলতে ষ্টুডিঅ' বুলি কওঁতে কথা এষাৰ কওঁ। মৃণাল দাৰ ষ্টুডিঅ'তে বহি আছোঁ বৰ্তমান মই। এইটো মৃণাল দাৰ ষ্টুডিঅ' হয়। ইয়াতে বিভিন্ন ধৰণৰ কাম সদায় চলি থাকে। মৃণাল দাৰ ষ্টুডিঅ'তে ব্যস্ত হৈ থাকে। লাইভ শ্ব'ৰ বাহিৰে বাকীখিনি সময় তেখেতে ষ্টুডিঅ'তে কটায় তেখেতৰ। বাকী ঠিক আছে, কথালৈ আহোঁ পুনৰ আৰু। তো তাৰপিছত মই লাহে লাহে মেণ্ডলিন বজালোঁ। মেণ্ডলিনটো মই 2-3 বছৰমান বজালোঁ। মই আমাৰ ৰাজৰবৰা স্কুলত তেতিয়া যন্ত্ৰ সংগীত কম্পিটিশ্যন আছিল। আগতে মানে এইবিলাক ইনষ্ট্ৰুমেণ্টেল কম্পিটিশ্যন আছিল। তো তেতিয়া মই যেতিয়া কম্পিটিশ্যনবিলাকত কৰোঁ, মই তেতিয়া ফাৰ্ষ্টে হওঁ। সেইটো চাৰ্টিফিকেট আছে আৰু সৰু কালত। তো সেনেকৈ মেণ্ডলিনত গ'লোঁ। তাৰপিছত যাই পেলাই মডাৰ্ণ বস্তুৰ প্ৰতি অলপ বেছি ইণ্টাৰেষ্ট হ'ল। মানে কি গীটাৰখনৰ প্ৰতি ইণ্টাৰেষ্ট বেছি হ'লো মানে কেনেকৈ, মোৰ এজন খুৰা আছিলে, মানুহজন অলপ ষ্টাইলিছটো আচলতে। আৰু অৱশ্যে মই সৰুৰ পৰা অলপ ষ্টাইলিছ আছিলোঁ দেই। মই ক্লাছ 6-7 মই অলপ ভাল পাওঁ, চখীন আছিলোঁ। তো মোৰ খুৰা আছিলে, খুৰা তাৰমানে দূৰদৰ্শনৰ প্ৰডিউচাৰ আছিল, গুৱাহাটী দূৰদৰ্শনৰ। তো খুৰাই তাৰমানে মেণ্ডলিন আৰু গীটাৰ দুটা
তামাম বজায় আৰু তো ভাল ভাল ছিংগাৰ বিলাকত গুৱাহাটী দূৰদৰ্শনৰ তেখেত প্ৰডিউচাৰ আছিলে ৰিচেণ্ট ঢুকালে তো তেওঁ তাৰমানে আমাৰ ইয়াতে আজাৰত আহি পেলাই তেওঁ গীটাৰ তেতিয়া ইয়াতে এই অঞ্চলত নায়ে গীটাৰৰ কোনো টিচাৰ তেওঁ ইয়াত আহি পেলাই গীটাৰ শিকাইছিল আমাৰ দাদাই গীটাৰ বজায় দাদাহঁতে শিকিছিলে এনেকে বহুত কিবা কোনোবা শিকিছিলে এতিয়া মোকতো শিকিব মহুৰ তো মই মানে কি চাই থাকো আৰু মানে ওচৰত বহি পেলাই চাই থাকো এনেকে দেখি থাকো সেনেকে দুই এটা কৰ্ড সেনেকে কোনোবা শিকালে চুৰ কৰো আৰু সেইটো এনেকে কৰ্ড বিলাকে চুৰ কৰো এনেকে দুই এটা মানে ঘৰত আহি পেলাই গীটাৰখনে নাপায় একষ্টিক গীটাৰখনতো সম্ভৱে নহয় তো সেনেকে চুৰ কৰি কিছু মানে কৰ্ড বিলাক নিজে শিকিলো শিকি পেলাই কিছুমান কৰ্ড বিলাক জানো আৰু এই কৰ্ড কেইটামান জানো আৰু বোলে জি চি ডি মানে ভাল লাগে আৰু মানে জানো সেনেকে মই গণি বহুত কেইটা কৰ্ড জানিলো আৰু পিছত তেওঁলোকে খুৰাই তেতিয়া মোক কৈছে যে ই দেখোন বহি চাই থাকে বৰ ইণ্টাৰেষ্ট আছে আপোনাক গাই দিব পাৰি নেকি খুৰাই তাৰমানে মোক কি ক'লে মানে অলপমান কিছুমান চিষ্টেম শিকাই দিলে মানে এনেকে প্লেট টামটো এনেকে ধৰিব লাগে গীটাৰখন এনেকে ল'ব লাগে এনেকুৱা কিছুমান বস্তু শিকালে খুৰাই বজাটো মানে সাংঘাতিক বজাইছিল আৰু পিছত এনেকে ষ্টেপ বাই ষ্টেপ গৈ তেতিয়া আৰু নতুন বিলাক গমে পাই গলো আৰু তেনেকে শিকি গৈ পেলাই আজি এইটো ষ্টেজ পাইছো আৰু গীটাৰ খুব সুন্দৰ আপোনাৰ চেষ্টাখিনি আজি যিটো ষ্টেজত আপুনি আছে আপোনাৰ বহুত চেষ্টা আছে তাৰ আঁৰত বহুতখিনি চেষ্টা জড়িত হৈ আছে সেই কষ্টখিনিৰ ফলস্বৰূপে আজি আপুনি এইটো ষ্টেজত আছে খুবেই সুন্দৰ কথা আৰু খুব ভাল শিল্পীৰ সৈতে আপুনি যিহেতু বাদ্যযন্ত্ৰ সংগত কৰে আপোনাৰ নিশ্চয় ভাল বেয়া বহুতো অভিজ্ঞতাৰে জীৱনটো পৰিপূৰ্ণ হৈছে এতিয়ালৈকে পাতিম সেইবোৰ খুব সুন্দৰ কথাবোৰ পাতিম বাৰু যিবোৰ আপোনাৰ ভাল বেয়া তিতা মিঠা আৰু যিবোৰ ৰহস্যময় অভিজ্ঞতা যদি কিবা আছে আৰু যদি কিবা আপোনাৰ হাস্যৰসিক যদি কিবা অভিজ্ঞতা আছে নিশ্চয় থাকিব মোৰো আছে সকলোৰে থাকে গতিকে জানিম আমাৰ শ্ৰোতা দৰ্শকেও জানিবলৈ বিচাৰিব খুব ভাল লাগে যিহেতু এজন শিল্পীৰ জীৱনত আচলতে ক'ব গ'লে এজন নৰ্মেল মানুহতকৈ এজন শিল্পীৰ জীৱনটো বহুত অলপ থোৰা হাতকে বুলি কয় ন অলপমান বেলেগ হয় ক'ব গতিকে অলপ সেই হিচাপে অভিজ্ঞতাবিলাকৰ মাজতো কিছু পাৰ্থক্য থাকে এজন নৰ্মেল মানুহ আৰু এজন শিল্পীৰ মাজত গতিকে অভিজ্ঞতাটো সকলোৰে জীৱন থাকে বাৰু আপুনি যিকোনো এটা ফিল্ডত থাকক স্পৰ্টছত হওক আৰ্টিষ্টিক লাইফ হওক পলিটিক্স হওক বা আপুনি এজন ব্যৱসায়ী হওক আপুনি এজন টিচাৰ হওক প্ৰফেচৰ হওক ডক্টৰ ইঞ্জিনিয়াৰ যিকোনো সকলোৰে জীৱনত বিভিন্ন ধৰণৰ অভিজ্ঞতা থাকে সকলোৰে বেলেগ অভিজ্ঞতা সোৱাদ লৈ থয় জীৱনত আচলতে কিন্তু এজন শিল্পীৰ জীৱনত ঘটি যোৱা অভিজ্ঞতাবোৰ কিছু আৰু ব্যক্তিক্ৰমী ক'ব গ'লে খুব ভাল লাগে শুনি আচলতে সেইবোৰ শ্বেয়াৰ কৰিলে খুব ভাল লাগে মানে আমাৰ শ্ৰোতা দৰ্শকে খুব ভাল পায় এইবোৰ বস্তু গতিকে মানুহৰ যিহেতু এইবোৰ জনাৰ হাবিয়াস থাকে সকলোৰে এজন শিল্পীৰ বিষয়ে জানিবলৈ চেষ্টা কৰে আৰু মৃণাল দাৰ জীৱনটো এটা অভিজ্ঞতাপূৰ্ণ জীৱন বহুত বছৰ তেখেতে গীটাৰ বজাইছে সৰুৰে পৰা গীটাৰখনে বজালে আৰু গতিকে তেওঁৰ পৰা এতিয়া আমি জানিম যে কেনেকুৱা ধৰণৰ অভিজ্ঞতা এটাকৈ জানিম কথাবোৰ দেই কিন্তু বহুত কথা পাতিম যিহেতু এটাকৈ জানিম কথাবোৰ প্ৰথমতে কমিনাল দা আপুনি মানে অল অভাৰ ইনষ্ট্ৰুমেণ্ট গীটাৰখন আপোনাৰ প্ৰিয় সকলোতকৈ গীটাৰ মানে মই ইলেক্ট্ৰিক গীটাৰখন দুটা পাৰ্ট থাকে এটা বেছ গীটাৰ বুলি কয় বেছখনো মই বজাওঁ চাগে খুব কম গীটাৰিষ্ট থাকে যিয়ে দুটা ইনষ্ট্ৰুমেণ্ট বজায় কিন্তু বাহিৰৰ গীটাৰিষ্টবোৰে তেওঁলোকে অলৰাউণ্ডাৰ হয় তেওঁলোকে 2-3টা ইনষ্ট্ৰুমেণ্ট বজাব পাৰে বা আমাৰ ইয়াতো আছে হয়তো দুই এজন কিন্তু খুব ৰেয়াৰ আৰু মই বেছখনো বজাওঁ আৰু শ্ব' থাকিলে কেতিয়াবা লিডখনো বজাওঁ মই দুটা বস্তু মই ৰাখিছোঁ সমানে এইখন যদি মই 1 ঘণ্টা প্ৰেক্টিছ কৰোঁ এইখনো 1 ঘণ্টা প্ৰেক্টিছ কৰোঁ সেইখন যদি 1 ঘণ্টা প্ৰেক্টিছ কৰোঁ সেইখন কাৰণ দুইখন মই সমানে ভাল পাওঁ তাৰমানে খুব সুন্দৰ সেইটো জানো বাৰু আপুনি দুইখনে বজায় বুলি মই পাৰফৰ্মেঞ্চ পাইছোঁ মই নিজে যিহেতু আপোনাৰ সৈতে কৰিছোঁ অনুষ্ঠান পৰিৱেশন আপুনি যিহেতু বজাইছে আপুনি কোনোবা এটা অনুষ্ঠানত আপুনি বেছো বজাইছিলে কোনোবা এটা আপুনি লিডো বজাইছিলে মোৰ মনত আছে এতিয়া বোলো গতিকে জানো খুব সুন্দৰ কথা এইটো এটা আচলতে খুব সুন্দৰ প্ৰতিভা এইটো আচলতে গীটাৰিষ্ট বুলি ক'লে কোনোবা এটা বস্তু বাছি লয় হয় মই বেছিষ্ট হ'ম নহ'লে লিড গীটাৰিষ্ট হ'ম কিবা এটা মেইনলি এটা বাছি লয় একচুৱেলি কোনোবাই হয়তো ক'ব দে এটা বজাব লাগে কিন্তু মই তাৰমানে কি বাহিৰৰ বস্তুবিলাক ফ'ল' কৰোঁ একচুৱেলি যিবিলাক আমাৰ বাহিৰৰ ধৰি লওক লোৱা তোমাৰ বিলিচনতে পলিটি পাৰ্ট তেওঁলোকে বেছ গীটাৰো বজায় তেওঁলোকে ভাল গীটাৰিষ্ট বেছো বজায় তো তেওঁলোকে বেছখন বজাব দিলে সমানে বজায় ৰেকৰ্ডিঙত তেওঁলোকে নিজে বেছ বজায় নিজে ৰেকৰ্ডিং কৰে ষ্টুডিঅ' এতিয়া শ্ব'তটো নোৱাৰে শ্ব'ত এটা বজাব লগা হয় এজন তেওঁ লিড বজালে তো কোনোবাই বেছখন বজায় বা সেনেকুৱা এটা থাকে কিন্তু দুইটা বস্তু
কমপ্লিট বেলেগ হয়, ডিফাৰেঞ্চ হয়, বজোৱা ষ্টাইলবিলাক কমপ্লিট ডিফাৰেঞ্চ হয়, কিন্তু দুইটা প্ৰেক্টিচ কৰিব পাৰিলে কিছুমানৰ ক্ষেত্ৰত ভাল হয়। মই ক্ষেত্ৰত প্লাছ পইণ্ট পাইছোঁ মই। হয় হয় হয়, নিশ্চয় নিশ্চয় নিশ্চয়। বিশেষকৈ মই ৰেকৰ্ডিঙৰ ক্ষেত্ৰত মই অকলে গোটেইখিনি কৰিব পাৰোঁ। হয় হয়, বেছখন বা শ্ব'বিলাকতো মই কেতিয়াবা কেতিয়াবা বেছখন বজালোঁ, কেতিয়াবা লিডখনো বজালোঁ, ভাল লাগে কেতিয়াবা এনেকুৱা হয়। এইবাৰেই হৈছে ৰিচেণ্ট দুখন শ্ব'ত এখনত বেছ বজালোঁ, এখন লিড বজালোঁ। ত' মই বেছখনো চিৰিয়াছলিয়ে প্ৰেক্টিচ কৰোঁ কিন্তু, আৰু লিডখনো তেনেকৈ বজাওঁ আৰু যিখিনি পাৰিছোঁ আৰু এতিয়ালৈকে কৰিব। বাৰু আপুনি বাদ্যযন্ত্ৰী হিচাপেতো আছে, আজি জীৱনটো বাদ্যযন্ত্ৰী হিচাপেই কটালে এতিয়ালৈকে। এই কম্প'জিশ্যনটো কেতিয়াবা কৰা? আচ্ছা আচ্ছা, কম্প'জিশ্যনটোৰ কথা কওঁ। একচুৱেলি মিউজিক কম্প'জিশ্যনটো কেনেকুৱা হ'ল, একচুৱেলি মই বহুত বছৰ আগতে, মই সৰু থাকোঁতে তেতিয়া মোৰতো ষ্টুডিঅ' নাছিল, তেতিয়া এইবিলাক ৰুমত নাথাকিছিলে। প্ৰফেশ্যনেল DGAB ষ্টুডিঅ' আছিল, মিউজিক মেকাৰ্ছ, তেতিয়া মই সৰু থাকোঁতে আছিলে। তেতিয়া মানে কি হয়, মই তেতিয়া বজাইছিলোঁ বেলেগৰ গানত। মই যেতিয়া ষ্টুডিঅ'ত গৈ পেলাই বজাইছিলোঁ, বেলেগে ৰেকৰ্ডিং কৰিছিলে, বা তেতিয়া মই কিন্তু ৰেকৰ্ডিং কৰিব নাজানো, বজাবহে জানো তাৰমানে, বা মিউজিক কেনেকৈ এৰেঞ্জিং কৰে মই সেইবিলাকো নাজানো। বা বেলেগে কৰি পেলাই মোক বজাব কয়, বেছখন বজাওঁ বা লিডখন বজাওঁ, সেনেকৈ মই বজাইছিলোঁ। তো লাহে লাহে মই বস্তুটো জানি আছোঁ যে এইটো কৰিব পাৰি, কিন্তু মই মানে কি, যিহেতু মই লাইভ শ্ব' বেছি কৰিছিলোঁ সেই সময়ত, লাইভ শ্ব' কৰি কি মই এইটোৰ বিষয়ে ইমান এৰেঞ্জিঙৰ কাম কৰিম বুলি মই ভবা নাছিলোঁ একচুৱেলি। তো সেইকাৰণে পিছত কৰি পেলাই লাইভ শ্ব' কৰি ভাবিলোঁ যে মই নিজৰ কম্প'জিশ্যনবিলাক বনাব লাগে এতিয়া। তো বেলেগত গৈ পেলাই মই কম্প'জিশ্যন বনাব দিগদাৰ হয়, একচুৱেলি মই নিজৰ কাৰণে ছেটআপটো ল'লোঁ ষ্টুডিঅ'টো। তো মই নিজৰ কম্প'জিশ্যনবিলাক প্ৰেক্টিচ কৰিলোঁ, মই নিজৰ এক্সপেৰিমেণ্ট কৰোঁ। এনেকৈ কৰি গৈ পেলাই কি হয়, তেতিয়া মই মোৰ ভাল লগা মানুহৰ লগত কেতিয়াবা গানৰ কামো কৰা হ'লোঁ। কোনোবাই গান গালে মিউজিক কৰোঁ, বা মই নিজেও কেতিয়াবা চকতে গান গাওঁ। মই কোনো ছিংগাৰ হ'বৰ কাৰণে নহয়, মই কৈছোঁ আগতে এইটো কথা। মৃণালে কিন্তু তিনিটা গান তেখেতে কিন্তু নিজে গাই ৰিলিজ কৰিছিলে এতিয়ালৈকে। একচুৱেলি ছিংগাৰ হ'বৰ কাৰণে বহুতে ভাবে কি এই ছিংগাৰৰ কথাই, মানে মিউজিচিয়ানে বেছি কৰে, সেইটো নাভাবোঁ দেই। মই আচলতে এনেই কৰোঁ, এইটো মই ভাল পাওঁ। নাই, আপুনি কিন্তু ভাল গাইছে দেই, সঁচাকৈ। নৰ্মেলি এজন মিউজিচিয়ানে যিমানখিনি ভাল গায়, আপুনি কিন্তু বহুত গুণে ভাল গাইছে ক'ব গ'লে। আৰু ৰিচেণ্টলি যিটো আপুনি গালে, আমাৰ জিতুল সোণোৱালৰ আজিয়ে ৰিলিজ কৰিলোঁ, আজি মানে ইউটিউবত দিছোঁ। একচুৱেলি মই জিতুলদা খুব ভাল পাওঁ, বহুত ভাল লাগে মানুহজনো, বহুত। মই তেখেতক ব্যক্তিগতভাৱে ভাল লাগে, তেখেতৰ লগত মই বজাইছোঁ। আমাৰ DY35ত তেওঁ আহিছিলে, মই বজাইছিলোঁ। আৰু লগতে মই তেওঁৰ গানবিলাক ভাল লাগে, তেনেকুৱা এটা গান মোৰ গাবৰ আচলতে ইচ্ছা গ'ল। সেইকাৰণে মই গানটো বনাই পেলাই অলপ নতুনকৈ মিউজিচিয়ান কৰি পেলাই, মিউজিকখিনি কৰি পেলাই মই ইউটিউবত দিছোঁ। এইটো কোনো প্ৰফেশ্যনেল বিজনেছৰ কাৰণে নহয়, মই তেওঁক ৰেচপেক্ট কৰি পেলাই ইউটিউবত দিছোঁ, মানে এটা সন্মান জনাই। আৰু লগতে মই পেজতো দিম, ৰিচেণ্ট কালি মানে চাগে পেজত উঠিব। তো সেইটোৱে আৰু সেইটো মই চবতো কৰিছোঁ দেই, মই ক'লোৱে। চাব আপোনালোকৰ মৃণাল দাস চাৰ্চ কৰিব, পাব। খুব সুন্দৰ গাইছে মৃণাল দাই। আৰু ইয়াৰ আগতে যিকেইটা ভিডিঅ' কৰিছিলে মৃণাল দাই, যিকেইটা গান গাইছিলে, তাৰে ভিডিঅ' কামখিনি মই কৰি দিছিলোঁ বাৰু। আৰু জ্যোতি ৰঞ্জনে কি ক'ম, জ্যোতি ৰঞ্জনেতো মোৰ ভিডিঅ'ৰ কাম নিজে কৰিছে, আৰু জ্যোতি ৰঞ্জনৰ গানৰ কামো মই কৰিছোঁ। জ্যোতি ৰঞ্জনে ভিডিঅ' বনাইছে। জ্যোতি ৰঞ্জন একচুৱেলি কি, মই তাৰ মাজতে এটা কথা হয়, জ্যোতি ৰঞ্জন নিজে এটা ভিডিঅ' এডিটিং কৰিব জানে, কেমেৰা চব জানে, ডিৰেকশ্যন, মানে কৰিঅ'গ্ৰাফাৰো হয়, অলৰাউণ্ডাৰ হয় দেই। মই এইটো কথা কৈ দিওঁ, তেওঁ নিজে নক'ব, তেওঁ কোনে ইণ্টাৰভিউ ল'ব, মই তাৰ মাজতে কৈ দিছোঁ, তেওঁ অলৰাউণ্ডাৰ কিন্তু। আৰু তেওঁৰ পৰা মই বহুত হেল্প লৈ কাম কৰিছোঁ। আগৰ যিবিলাক মোৰ গানৰ কৰিছোঁ, বহুত জ্যোতি ৰঞ্জনৰ অৱদান আছে তাৰমানে। সেইটো কাৰণে তোমাকতো সদায় ধন্যবাদ থাকিবই, আছেও, থাকিব, লাগি থাকিব। সদায় আছোঁ, আমি সদায় একেলগে কাম কৰি যাম। আৰু আচলতে মই একদম সৰু মানুহ দেই, মই একো নাজানো, শিকি আছোঁ, প্ৰথম কথা কওঁ। আৰু মই সৰু মানুহবিলাকে বেছি জানে, কোনো গম নাপায় আচলতে। মই আগতে কৈছোঁ, জানা মানুহবিলাকে নাজানো বুলিয়ে কয়। আৰু আচলতে মই মেইনলি মই ক'ব গ'লে মই গাওঁহে, মই ছিংগাৰহে। মোৰ প্ৰথম পৰিচয় মই ছিংগাৰ, তাৰপিছত মই ভিডিঅ' লাইনত, মানে এক্টিং লাইনৰ লগত জড়িত। এক্টিং কৰে, গানো গায়, শিকিও আছোঁ মই বাৰু। আমি মোৰ কথা বাদ দিওঁ, এতিয়া আমি আমাৰ বিশিষ্ট অতিথিৰ লগত কথা পাতোঁ। খুবেই সুন্দৰ কথা, মৃণাল দাই ইমান সুন্দৰকৈ বাদ্যযন্ত্ৰ, তেখেতে গীটাৰ বজায়, তেখেতে এজন সুন্দৰ গীটাৰিষ্ট হয়, খুব ভাল গীটাৰিষ্ট। তেখেতে গীটাৰ শিকায়ো, ষ্টুডেণ্টো বহুত আছে। আৰু লগতে তেখেতে নিজেই কম্প'জিশ্যনৰ কামো কৰি আছে বৰ্তমান। আৰু তেখেতে কৈছিলে যে কেৱল নিজৰ শিকিবৰ বাবে, নিজৰ কামখিনিৰ বাবে তেখেতে ছেটআপটো বনাইছিলে। লাহে লাহে সেইটো অলপ প্ৰফেশ্যনেল টাইপৰে হৈছে ক'ব গ'লে। তেখেতে বৰ্তমান বেলেগৰ প্ৰজেক্টটো কৰি আছে কেইবাটাও। আৰু আমাৰ এজন শিল্পীয়ে মাজতে এটা ৰাষ্ট্ৰীয় বঁটা পাইছিলে নেপকাছৰ তৰফৰ পৰা, দীপৰ বিলে মাতে গীতিৰ বাবে, জিতুমণি দাস। সেই জিতুদাৰ গীতিৰ মিউজিকৰ কামো মৃণাল দাই কৰিছিলে।
মৃণালদাৰ লগত আৰু এজন আছিলে আমাৰ ধীৰাজ ধীৰাজ বৰা বৰা বুলি, তেখেত ৰং চেনেলৰ চাউণ্ড ইঞ্জিনিয়াৰ হয়। চাউণ্ড ইঞ্জিনিয়াৰ ধীৰাজ দা আৰু মৃণালদাই মিলি মিউজিকৰ কামখিনি কৰিছিলে। আৰু গীতটিয়ে ৰাষ্ট্ৰীয় বঁটা পাইছিলে। খুব বহুত কেইটা এৱাৰ্ড পালে খুব অৱশ্যে গৌৰৱৰ ভাল কথা। লাগিছে মোৰ তাৰ কাৰণে হয় হয়, তাৰ কাৰণে আপোনাক বহুত বহুত অভিনন্দন। খুব ভাল লাগিছে ধন্যবাদ বাৰু মিউজিকৰ কথাটো বহুত পাতিম, কিন্তু এতিয়া অলপমান ব্যক্তিগত ফালে আহোঁ আমি। কিছু ব্যক্তিগত হ'বলৈ চেষ্টা কৰোঁ, একদম একেবাৰে মিউজিকে কৰি আছোঁ এতিয়ালৈকে। অলপমান ব্যক্তিগত ফালে আহোঁ মিউজিকৰ পৰা, মানে মিউজিকৰ লগত সংগতি ৰাখি কিছু ব্যক্তিগত। আচ্ছা, বহুতো আপুনি যিহেতু কৰিয়ে থাকে আপুনি, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিয়ে থাকে, বহাগৰ ছিজনটো বাৰু ক'বই নালাগে আৰু, সেইটো আৰু আপুনি ফুল বিজি। গতিকে এনেকুৱা এটা অভিজ্ঞতা কওক, যিটো অভিজ্ঞতা আপোনাৰ গোটেই জীৱন মনত থাকিব, একদম ৰহস্যময় অভিজ্ঞতা হিচাপে। এটা অভিজ্ঞতা নহয়, বহুত কেইটাই আছে অভিজ্ঞতা। আচ্ছা আচ্ছা, তাৰে মাজত এটা বা একেবাৰে দুটা ৰহস্যময়, তাৰমানে হাস্যময়ো নহয় সি, বা হাস্যময় হ'ব পাৰে সি হয়তো, বা সি খুব ভয়ংকৰো হ'ব পাৰে, কিন্তু ৰহস্যময় অভিজ্ঞতা, ভূতীয়াও হ'ব পাৰে কিন্তু।